মই এটা কথা কওঁ, দীঘলী পুখুৰী এতিয়া গছখিনি যদি কাটি দিয়ে, সেই সৌন্দৰ্যটো ঘূৰাই পাব নাই আকৌ? মই কালিও দিছোঁ এটা পোষ্ট। সেই সৌন্দৰ্যটো কোনে ঘূৰাই পাব? নাপায়। চ' ডোণ্ট গ' ফৰ ইট। সেইটো বিজেপি চৰকাৰ হওক, কংগ্ৰেছ হওক, আই ডোণ্ট কেয়াৰ। কথাটো হ'ল আমি এইটো বিচৰা নাই। ইউ কেনট ডু ইট। ইউ কেনট ডু ইট। যি মন যায় তাকে কৰি থাকিলে নহ'ব নহয়। যোনে নহওক, যোনে CM নহওক, যোনেই PM নহওক, মই সদায় আছোঁ। মই গছ ৰক্ষা কৰি আছোঁ, গছ ৰুই আছোঁ। আমাৰ গোটেই ফেন ক্লাবে আমি প্ৰত্যেক বছৰ আমি 5,000 গছ ৰুওঁ। তাৰপিছত গভৰ্ণমেণ্টে নোৰোৱে। আই চেলেঞ্জ, মোৰ লগত আহক। ইউ ডোণ্ট ডু ইট, আইল ডু এ ৰিভলিউশ্যন। দ্যাটছ ইট। বিপ্লৱ কৰিম। এফালে গছ কটা আৰু আনফালে আচলতে বৃক্ষৰোপণ কৰি বিশ্ব ৰেকৰ্ড গঢ়া, ইয়াৰ আচলতে কি ঘেণ্টা হ'ব তাত? কোনে চাব গছবিলাক? য'ত গছ লাগে তাত গছ কাটি আছে, য'ত গছ নালাগে তাত গছ ৰুই আছে, ফ্ৰী চাউল দি আছে। আৰু কম নেকি? মুখখন মেলিলে বৰ বেয়া কিন্তু মই। চ' ডোণ্ট ডু ইট। আমি ভিখাৰী নহয় কিন্তু। We have land, we have trees, we have hills, we have rivers, we have everything. Talk to me. নিশা 11 বাজিছে, জুবিন গাৰ্গ আহিছে। গতিকে প্ৰতিবাদ কৰি আপোনাৰ এয়া চৰকাৰলৈ হুংকাৰ দাবী নে আহ্বান থাকিব? মই একো প্ৰতিবাদ নকৰোঁ, মই কথা কওঁ বাছ। মোৰ কথা শুনিব লাগিব। যদি নুশুনে মই জেং কৰিম। কথাটো সেইটো। সেইটো মই কালিও কৈছোঁ মই যে এইটো এটা আবেদন, এটা মই ৰিকুৱেষ্ট নকৰোঁ দেই, মই কাকো ৰিকুৱেষ্ট নকৰোঁ। নো বডি, নো CM, নো PM, আই ডোণ্ট ৰিকুৱেষ্ট, বিকজ আই লিভ লাইক এ কিং। দ্যাটছ ইট। ইটছ বেড, চেঞ্জ ইট। নহ'লে গোটেই মানুহ উঠি আহিব। অমৃত বৃক্ষ আন্দোলনৰ নামত বহুত গছ ৰুলে, কিন্তু এতিয়া আকৌ উন্নয়নৰ নামত আকৌ গছ কাটিব লৈছে। সেই অমৃত মই নাজানো। মুঠতে মই যিমান গছ ৰুইছোঁ অসমত লাষ্ট 10 বছৰত, সেইটো কোনো চৰকাৰে ৰোৱা নাই, মই ৰুইছোঁ। সেইটো মোৰ ফেন ক্লাবক সুধিলে হ'ল। মোৰ দেন দেট আই ডিড ইট, এণ্ড অল আৰ গুড ট্ৰিজ। বঢ়িয়া গছ, ধুনীয়া এটা ডাঙৰ হৈছে। মই চাবলৈ যাওঁ, মোৰ নামত গছ আছে জেগাই জেগাই, হয়নে? আমাৰ প্ৰাইম মিনিষ্টাৰ মোৰ নামত গছ আছে নেকি ক'ৰবাত? ক'ৰবাত আছে? ক'তো নাই। মোৰ নামত গছ আছে। আই এম লাইক এ ট্ৰী, ইউ আৰ নট। ইউ উইল ডাই, আই উইল ছাৰ্ভাইভ 2000 years.